Hello viewers, welcome to my channel Infusion. আজি আমি যেটো ভিডিও লৈ আহিছো এই ভিডিওটোৰ যোগেদি আপোনালোকে গম পাব কেনেদৰে আপোনালোকৰ পান কাৰ্ডখন 10 মিনিটৰ ভিতৰতে আপুনি অৰ্ডাৰ দিব পাৰিব। incometax.gov.in ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট হয় সেই অফিচিয়েল ওয়েবসাইটটোতে আপোনালোকে ইনষ্টেন্ট ই-পান বুলি এটা অপচন আছে আৱাৰ সাৰ্ভিসেছত সেই অপচনটোত গৈ পালে আপোনালোকে আপোনাৰ পান কাৰ্ডখন অতি সহজতে আপোনালোকে কম সময়ৰ ভিতৰতে আপোনালোকে ডাউনলোড দিব পাৰিব। এই পান কাৰ্ডখন ডাউনলোড দিবৰ বাবে আপোনাৰ কোনো ধৰণৰ ডকুমেন্ট আপুনি আপলোড কৰাৰ দৰকাৰ নাই। ই সম্পূৰ্ণৰূপে পেপাৰলেছ হয়, কিন্তু আপোনাৰ ইয়াতে আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নাম্বাৰ লিংক থকাটো জৰুৰী হয়। যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক আছে তেতিয়াহলে আপুনি এই সুবিধাটো আপুনি ল'ব পাৰিব। ভিডিওটোত স্টেপ বাই স্টেপ আমি সম্পূৰ্ণৰূপে গাইড কৰিছো, গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চালে আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব। আহক ভিডিওটো আৰম্ভ কৰোঁ। পান কাৰ্ড বনাবলৈ হলে আপোনালোকে প্ৰথমতে incometax.gov.in এই ওয়েবসাইটটোত আহিব লাগিব। ওয়েবসাইটটোৰ লিংক মোৰ ভিডিও ডেসক্ৰিপচনতে আপোনালোকে পাই যাব। ইয়াতে আহি আপোনালোকে আৱাৰ সাৰ্ভিসেছৰ তললৈ চাব। শো মোৰ বুলি এটা অপচন আছে, এই অপচনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখিব ইনষ্টেন্ট ই-পান। ইনষ্টেন্ট ই-পানত ক্লিক কৰিব। ইয়াতে এখন নতুন টেব খুলি আহিব। এই টেবখনতে আপুনি দেখিব যে আপোনাৰ পান কাৰ্ডখন বনাবলৈ আপোনাক কি লাগিব। ইয়াতে আপোনাৰ স্পষ্টকৈ লিখা আছে যে আপোনাৰ আধাৰ কাৰ্ড আৰু লিংকড মোবাইল নাম্বাৰ এটা লাগিব, কাৰণ সেই মোবাইল নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো ইয়াতে আপুনি এন্টাৰ কৰিব লাগিব। আপোনাৰ পান কাৰ্ডখন 10 মিনিটৰ ভিতৰতে আপোনাৰ ৰেডি হৈ যাব আৰু ইজি আৰু পেপাৰলেছ হয়। আপোনাৰ যিখন পান কাৰ্ড ওলাব মানে আপুনি কোনো ধৰণৰ ডকুমেন্ট এটা আপলোড কৰিব নালাগে। ইয়াতে আপুনি গেট নিউ ই-পানত ক্লিক কৰিব। ইয়াতে আপুনি আপোনাৰ 12 ডিজিটৰ যেটো আধাৰ নাম্বাৰ হয়, আধাৰ নাম্বাৰটো আপুনি ইয়াতে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছতে আই কনফাৰ্ম ডেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি কন্টিনিউ বটনত ক্লিক কৰি দিব। আৰু নেক্সট পেজত আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আহিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি পঢ়াৰ পিছতে আপুনি ইয়াতে এগ্ৰি বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি কন্টিনিউ বটনত ক্লিক কৰি দিব। কন্টিনিউ বটনত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ OTP এন্টাৰ কৰিব লাগিব। আপোনাৰ যেটো মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে সেই মোবাইল নাম্বাৰটোত এটা OTP গৈছে, সেই OTPটো আপুনি ইয়াতে এন্টাৰ কৰিব লাগিব। OTP এন্টাৰ কৰাৰ পিছতে নেক্সট পেজত আপোনাৰ গোটেই পাৰ্সোনেল ডাটাখিনি ইয়াতে আপোনাৰ শো কৰিব। আপুনি সেইখিনি কনফাৰ্ম কৰাৰ পিছতে আই একসেপ্ট ডেটত ক্লিক কৰাৰ পিছত আপুনি কন্টিনিউ বটনত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ যদি ইমেইল আইডি আপুনি লিংক কৰিব বিচাৰে তেতিয়াহলে আপুনি লিংক ইমেইল আইডিত ক্লিক কৰি পেলাই আপুনি ইমেইল আইডিটো লিংক কৰিব পাৰিব। বাকি আপোনাৰ ডিটেইলছ বিলাক আপুনি ইয়াতে কনফাৰ্ম কৰাৰ পিছতে আপুনি আই একসেপ্ট ডেটত ক্লিক কৰি কন্টিনিউ বটনত ক্লিক কৰি দিব। তাৰ নেক্সট পেজত আপুনি ইয়াতে দেখিব যে আপোনাৰ যিখন ই-পান হয় সেই ই-পানখন আপোনাৰ সাকসেসফুলি সাবমিট হৈ গৈছে। ইয়াতে এটা একনলেজমেন্ট নাম্বাৰ আহিব। সেই একনলেজমেন্ট নাম্বাৰটো আপুনি কপি কৰি থব। আপুনি আপোনাৰ পান কাৰ্ডখনৰ ষ্টেটাস আৰু পান কাৰ্ডখন ডাউনলোড কৰিবলৈ হলে আপুনি ইয়াতে যেটো অপচন আহিছে সেকেন্ড অপচনটো চেক ষ্টেটাস অৰ ডাউনলোড পান, কন্টিনিউ বটনটোত ক্লিক কৰি দিব। ইয়াতে আপুনি আপোনাৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰিব। আধাৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছতে আপুনি কন্টিনিউ বটনত ক্লিক কৰি দিব। আধাৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটোত যোৱা OTPটো আপুনি এন্টাৰ কৰিব লাগিব। এন্টাৰ কৰাৰ পিছতে আপুনি আপোনাৰ আধাৰ কাৰ্ডখনৰ ষ্টেটাস চাব পাৰিব। ইয়াতে মই এতিয়া এপ্লাই কৰা পান কাৰ্ডখনৰ ষ্টেটাসটো ইয়াতে আপোনালোকে চাব পাৰিছে। পান কাৰ্ডখন এতিয়ালৈকে ৰেডি হোৱা নাই। প্লিজ চেক আফটাৰ এ আৱাৰ, এঘণ্টাৰ পিছত আমাক চেক কৰিব দিছে, গতিকে আমি তেতিয়া চেক কৰিম। অলপ সময়ৰ পিছত আপুনি আকৌ আপোনাৰ পান কাৰ্ডখনৰ ষ্টেটাস চেক কৰিবলৈ আহিব। ইয়াতে আহি আপুনি কন্টিনিউ বটনত ক্লিক কৰিব। OTP এন্টাৰ কৰি কন্টিনিউ বটনত ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে আপোনাৰ পান কাৰ্ডখনৰ ষ্টেটাস চাব পাৰিছে। আপোনাৰ পান কাৰ্ডখন সাকসেসফুলি এলট হৈ গৈছে। ইয়াতে আপুনি আপোনাৰ পান কাৰ্ডখন চাব পাৰিব, ডাউনলোডো কৰিব পাৰিব। ভিউ ই-পানত যদি আপুনি ক্লিক কৰে তেতিয়াহলে আপুনি আপোনাৰ পান কাৰ্ডখন চাব পাৰিব। আৰু ইয়াতে আপুনি যদি ডাউনলোড ই-পানত যদি আপুনি ক্লিক কৰে তেতিয়াহলে আপুনি আপোনাৰ পান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইনষ্টেন্ট ই-পানৰ যেটো ফিজিক্যাল কপি হয় সেই ফিজিক্যাল কপিটো কেনেদৰে আপোনালোকে অৰ্ডাৰ দিব তাৰ বিষয়ে আমি নেক্সট ভিডিওটোত আমি আলোচনা কৰিম। যদি ভিডিওটো চাই ভাল পালে দেন লাইক, কমেন্ট আৰু শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।